এটা কথা লক্ষ্য কৰিছেনে? ৰ'ব, লাইটত কোন আছে? হা আমাৰ গৌতম দা? আমাৰ গৌতম আছে, মোৰ বন্ধু, আমাৰ বন্ধু। এইটো আপুনি কি কাম কৰিলে? কোনটো কোনটো মোক ক কি? মই যে উঠি আহিছোঁ গোটেই বগা কৰি থৈ দিছে। পোহৰটো বগা? অঁ এনেকুৱা পোহৰ। অঁ আৰু মই সোমাওঁতে গোটেই এয়া ৰঙা হৈ গ'ল। এইটো জানিবই লাগে, তই সৰু ল'ৰা, তোৰ প্ৰেছাৰ নৰ্মেল, মোৰ হাই হৈ আছে নহয়, ৰঙা দি দিছে হয়নে? বোলে হৰি মজা। আপুনি বেছি চিৰি কথা নক'ব, আপুনি আকা ইংগিতে আজি বেছি কথা ক'ব। হয়, প্ৰথমে কৈছে আৰু কিবা থাকিল নে? নাই, সকলো ভালে থাকক সেইটোকে কামনা কৰিলোঁ। আৰু আচলতে আপোনালোকেও জানে যে কেইদিনমান আগত মোৰ বেমাৰ হৈ গৈছে। পেঠা বাঢ়িছে বুলি কৈছে। কমলে মোক কৈছে মোহন কেকেচা পেচা। মই কৈছোঁ আকৌ নতুনকৈ পেচা কুকাৰ এটা কিনিছে নেকি? মই আকৌ কৈছোঁ ছাগলী আন। তাৰপিছত কৈছে এইটো পেচা বেমাৰ নাই ইমান ন। মানে মোৰ নিচিনা হ'লে মানুহৰ মানে দাঁতে দুটা থাকক, লিভাৰ কিন্তু 32টা থাকিব লাগে। আমাৰ হজমেই হৈ যায়। এতিয়াতো কিছুমান বস্তু বাদ দিব লাগিব, চবেই জানে। কেঁচা নিমখ খাব নালাগে, খোজকাঢ়িব লাগে। ছাগলী মাংস খুব বেয়া, চবেই জানে। মোক খালি ছাগলীটো খাব দিছে, প্ৰেছাৰ ঔষধটো ছাগলীটোক খুৱাই ল'বলৈ দিছে। বোলে আৰু হৰি প্ৰথম ওলাই আহিছে, প্ৰথমে অলপ ভয় লাগি আছিল কিবা। এনেই এটা হৈ যোৱাৰ পিছত অকণমান ক'ৰবাত হ'লেও দুৰ্বল হৈ যোৱা যায়তো, এনেই মানসিকভাৱে মই মানে জুৰি বুলিয়ে ভাবোঁ। কিন্তু কিবা কাৰণত হুলস্থুল এনেকুৱা দেখি ঘৰৰ পৰাও যে বেছি খবৰ চবৰ লৈ আছে, মানুহখিনিও সুধি আছে, খবৰ লৈ আছে, প্ৰথমে অলপ ভয় লাগিছিল। বোলো আকৌ গা চা বেয়াই লাগিব নি, বাঢ়িয়ে যাব নি প্ৰেছাৰ। তাৰপিছত সেই যেনিবা মণিমুখখন মনত পেলাই দিছোঁ আৰু ঠাণ্ডা হৈ গৈছে। নিশ্চয় কৈছে, গোটেই মানুহ ভয় খাই অৱস্থা নাই। মই তেতিয়া কেকেচাৰ মোৰ যোৰহাটত অনুষ্ঠান আছিলে, কেকেচাৰ যাব নোৱাৰে। মই গাড়ীৰ পৰা মণিপুৰক লৈ গৈছোঁ কেকেচাৰ ঠাইত। তেতিয়া মই মণিপুৰক কৈছোঁ বোলো মই গ'লে কেকেচাৰ প্ৰেছাৰ ঠিক হৈ যাব। তাৰপিছত আমি যিদিনাখন হস্পিটেলত আছোঁ, মই ৰখিবলৈ গৈছোঁ, পেচেণ্ট ৰখিবলৈ গৈছোঁ। মই ৰখিবলৈ যাওঁতেহে শুই দিলোঁ, বেমাৰীয়েহে মোক জগাইছে, উঠ। বেমাৰ ভালেই হৈ গ'ল। আৰু আমি যে এনেকুৱা কথাবিলাক ধেমেলীয়া কথাবিলাক কৈ থাকোঁ আছে যে আই লাভ ইউ টু জেনেৰেলি ল'ৰা মানুহক নকওঁ, তথাপি কৈছোঁ আৰু মানে ল'ৰা মানুহে ডাইৰেক্ট আই লাভ ইউ ক'ব নালাগে, আই ভেলু বুলি ক'ব। আমাৰ মণিক কোনে কোনে ভাল পায় হাত দাঙকচোন। ল'ৰাখিনিয়ে নমাক, মই আছোঁ। থেংক ইউ, আপোনালোকৰ মৰমৰ কাৰণে আচলতে আমাৰ সেইখন সংসাৰো ইমান ধুনীয়াকৈ চলি আছে। দুখন সংসাৰ। এতিয়া স্বাস্থ্যৰ কাৰণে নতুনকৈ ভাবিছোঁ আৰু স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে মই ৰাতি ভাতটো বাদ দিম, কেকেচাই মণিবকে বাদ দিব। আৰু মই এটা কথা বুজি নাপালোঁ, ছাৰৰ ৰুমত বহিলোঁ, প্ৰিন্সিপাল ছাৰ ৰুমত বহিলোঁ, চাহ বিস্কুট পিঠা এনেকৈ কিবা কিবি খোৱালে। আৰু ইয়াক মাতি নিছে, মই কিবা খাওঁ নে নাখাওঁ আচলতে সুধিবলৈ, চাহ যিগৰাকীয়ে দি আছে যে মোৰ কিবা নিয়ম আছে নেকি, কাৰণ বেমাৰ হৈ আছে যে। ই ভিতৰত গৈ তই কি কৰিলিগৈ, ইয়াক চাহ বিস্কুট পিঠা দিছে, আপোনালোকে বিশ্বাস নকৰিব, মোক প্লেট এখনতে নহৰু এসোপা উলিয়াই দিছে। না মই ছাৰক ক'লো বোলো ছাৰ হেভি খানা দি নিদিব, কেকেচাৰ প্ৰেছাৰটো বাঢ়ি থাকে যে, সেইকাৰণে নহৰু খালে প্ৰেছাৰটো কমে মানে। এতিয়া আপোনাৰ যাওঁতে ভাতৰ লগত নহৰুৱে পাব। মানে মই কৈছোঁ মানে আপোনাৰ পৰা ভয় খালোঁতো, সেইকাৰণে মই কৈছোঁ মই মানে মাংস আছে ইয়াত ছাগলী, সেইকাৰণে মই খাম বুলি ক'লোঁ। মই বোলো ছাৰে সুধিছে কি খাবি, মই বোলো নিৰামিষ মাংস ভাতে খাম। প্ৰেছাৰটো নবগাই যদি মাংস খাই পেলাই লগত যাব পাৰি। নহয় মই নিৰামিষ মাংস ভাত খাম। ধুনীয়া, নিৰামিষ মাংস ভাতটো কি মানে নিৰামিষ ছাগলী খাবি বোলে? অঁ খাম। কেনেকৈ নিৰামিষ হয়? অঁ নিৰামিষ সেইটো। এই ছাগলী খালে কেনেকৈ নিৰামিষ হ'ব? কিয় কেনেকৈ? ছাগলীজনীয়ে কি খায়? ঘাঁহ বন এইবোৰ। ঘাঁহটো বোলে মাছ মাংসত পৰে, হয় নে নহয়? ছাগলী আছোঁ নিৰামিষে খাওঁ, তাই নিৰামিষ খাই মই তাইক খাম, হয় নহয়? তই মতা নে মাইকী? এই আকৌ কি সুধিলে? কচোন কি তই মতা নে মাইকী? সেই অঁ মই মোহিনী যে সেইকাৰণে সুধিছোঁ। মই মতা। চিন কি? চিন কি? এইবিলাক কি সুধিছে মানুহক? অলগদ্ধ চিন এখন দেই।
এনেকুৱা এখন দেশৰ নাম কোৱাচোন যিখন বিচাৰিলে নাপায়। বিচাৰিলে দেশ নাপায়। ৰাস্তা আছে গাড়ী নাই, ঘৰ আছে মানুহ নাই, গছ আছে পাত নাই, কি হা এই কৈছে এই শুন মেপ কোনে কৈছে? হাতটো ইখনো দাঙি দিয়া, সেইটো কি আকৌ এইটো মিউজিক দিয়া, হাতখন দাঙি দিয়া, তুমি মিউজিক দিয়া। এইটো বেয়া নহয়, ঘৰৰ মানুহখিনিয়ে মাত বুজি নাপায় হয়নে? কাৰণ চিঞৰাৰ পিছত আকৌ ঘৰত গালি দিয়ে, এইবিলাক অসভ্যালি কৰিবলৈ ফাংচনলৈ যাওঁ হয়নে নহয়? নহ'লেও থেংক ইউ, লাভ ইউ। ক এখন দেশ যি বিচাৰিলে নাপায়, সেইটো নাজানে কিন্তু মাত